সো হে বন্ধুসকল মোৰ ইউটিউব চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো। বন্ধুসকল আজিৰ ভিডিঅ'টো ডিম্পু দা আৰু বিকাশ দাৰ মাজত ভাৰ্চেছ কৰিম, মানে আটাইতকৈ জনপ্ৰিয় কোন আপোনালোকক জনাম, আৰু ইহঁত দুটাৰ বেছি কাৰ ফেন ফলোইং আছে আৰু ইহঁত দুটাৰ মন্থলি ইনকাম কিমান এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাম। আৰু লগতে বন্ধুসকল ইহঁত দুইজনৰ বাইক আৰু কাৰ কালেকশ্যনৰ লগতে বায়োগ্ৰাফীৰ কথাও কিছু আপোনালোকক জনাম। যদি বন্ধুসকল আপোনালোকে ডিম্পু দা আৰু বিকাশ দাৰ মন্থলি ইনকাম মানে মাহত কিমান টকা উপাৰ্জন কৰে আৰু লগতে ইহঁত দুইজনৰ ভিতৰত আটাইতকৈ জনপ্ৰিয় কোন জানিবলৈ বিচাৰে তেনেহ'লে এই ভিডিঅ'টো অকণো স্কিপ নকৰি একদম শেষলৈকে চাব। চ' দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰো। তো বন্ধুসকল প্ৰথমতে ইহঁত দুইজনৰ বায়োগ্ৰাফীৰ কথা জানি লওঁ আহক। বন্ধুসকল ডিম্পু দাৰ জন্ম হৈছিল 6 আগষ্ট 1995 চনত আৰু 2023 চনত ডিম্পু দাৰ বয়স হৈছে 28 বছৰ। আকৌ বন্ধুসকল বিকাশ দাৰ জন্ম হৈছিল 2 এপ্ৰিল 1996 চনত আৰু 2023 চনত বিকাশ দাৰ বয়স হৈছে 29 বছৰ, মানে ডিম্পু দাতকৈ বিকাশ দা 1 বছৰ ডাঙৰ। তো বন্ধুসকল এতিয়া ইহঁত দুইজনৰ ইনষ্টাগ্ৰামত কাৰ কিমান ফলোৱাৰ্ছ আছে জানো আহক। বন্ধুসকল ডিম্পু দাৰ ইনষ্টাগ্ৰামত 10 লাখ প্লাছ ফলোৱাৰ্ছ আছে আৰু বিকাশ দাৰ ইনষ্টাগ্ৰামত 4,27,000 প্লাছ ফলোৱাৰ্ছ আছে। তো বন্ধুসকল এতিয়া ইহঁত দুইজনৰ বাইক আৰু কাৰ কালেকশ্যনৰ কথা জানো আহক। বন্ধুসকল ডিম্পু দাৰ তাত এখন FZ বাইক আছে আৰু এখন L2 গাড়ী আৰু এখন থাৰ আছে। আকৌ বন্ধুসকল বিকাশ দাৰ তাত এখন FZ আৰু এখন KTM, এখন L2 গাড়ী আৰু এখন টাটা হাৰিয়াৰ আছে। তো বন্ধুসকল এতিয়া ইহঁত দুইজনৰ চেনেল কেইটাৰ বিষয়ে জানো আহক। বন্ধুসকল বিকাশ দাৰ দুটা ইউটিউব চেনেল আছে, এটা আই লাভ ট্ৰেভেল এণ্ড ফুড যিটো 10.4 লাখ ছাবস্ক্ৰাইবাৰ আছে আৰু আনটো বিকাশ ফেক্টৰী, এই চেনেলটো 2.46 লাখ ছাবস্ক্ৰাইবাৰ আছে। আকৌ বন্ধুসকল ডিম্পু দাৰ তিনিটা ইউটিউব চেনেল আছে। প্ৰথম ডিম্পু বৰুৱা, এইটোত 17.4 লাখ আৰু ডিম্পুজ ব্লগ এইটোত 26.5 লাখ আৰু ডিম্পু এই চেনেলটোত 2.18 লাখ ছাবস্ক্ৰাইবাৰ্ছ আছে। তো বন্ধুসকল এতিয়া ইহঁত দুইজনৰ মন্থলি ইনকাম কিমান মানে মাহত কিমান টকা উপাৰ্জন কৰে জানো আহক। বন্ধুসকল ডিম্পু দাৰ তিনিটা ইউটিউব চেনেলৰ মন্থলি ইনকাম কিমান আপোনালোকে এই ফটো কেইখনত চাওক। বন্ধুসকল এই ফটো কেইখনত ইনকামবোৰ ডলাৰ দেখুওৱা আছে। আপোনালোকে ডলাৰ পৰা ইণ্ডিয়ান ৰুপিছলৈ পৰিৱৰ্তন কৰিলে যিখিনি পাব সেইখিনি হৈছে ডিম্পু দাৰ মন্থলি ইনকাম। মোৰ ফালৰ পৰা ক'বলৈ গ'লে ডিম্পু দাই মাহত 4 পৰা 5 লাখ টকা উপাৰ্জন কৰে। আকৌ সেইদৰে বন্ধুসকল বিকাশ দাৰ দুটা ইউটিউব চেনেলৰ মন্থলি ইনকাম কিমান আপোনালোকে এই ফটো কেইখনত চাওক। তো বন্ধুসকল এতিয়া আপোনালোকে ইহঁত দুইজনৰ মন্থলি ইনকাম কিমান গম পালেই জানো। বন্ধুসকল মোৰ ফালৰ পৰা ক'বলৈ গ'লে বিকাশ দাই ইউটিউবৰ পৰা 3 পৰা 4 লাখ টকা উপাৰ্জন কৰে। তো বন্ধুসকল এতিয়া ৰৈ গ'ল ইহঁত দুইজনৰ ভিতৰত আটাইতকৈ জনপ্ৰিয় কোন। বন্ধুসকল এইটো আপোনালোকৰ ওপৰত ডিপেণ্ড কৰে আপোনালোকে কোনজন ইউটিউবাৰক বেছিকৈ ভাল পায়, আৰু আপোনাৰ নিজৰ মতামতবোৰ প্লিজ কমেণ্টত জনাবলৈ নাপাহৰিব। তো বন্ধুসকল আজিৰ ভিডিঅ'টোত এইখিনি আছিল। মই আশা কৰোঁ এই ভিডিঅ'টো চাই আপোনালোকৰ বহুতো ভাল লাগিল, আৰু এনেকুৱা ধৰণৰ ভিডিঅ'ৰ চাবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো অল কৰি থ'ব। তো থেংক ইউ ফৰ ৱাচিং। বাই বাই।